নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মই দীপু কুমাৰ ডেকাই পুনৰবাৰ আজি আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ মাজত লৈ আহিছোঁ ঔদ্যোগিক বেংকৰ ফালৰ পৰা প্ৰকাশ পোৱা এডভাৰটাইজমেণ্টৰ বিষয়ে আৰু এই এডভাৰটাইজমেণ্টখনত কি উল্লেখ কৰিছে এই সকলোবোৰ জানিবলৈ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। গতিকে যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে ভিডিঅ'ত প্ৰথমতে এটা লাইক কৰিব আৰু নতুনকৈ ভিজিট কৰি আছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এই এডভাৰটাইজমেণ্টখন যদি আপোনালোকে নিজৰ মোবাইলত চাব বিচাৰে তেন্তে ভিজিট কৰিব পাৰে আসাম কেৰিয়াৰ আৰু আসাম কেৰিয়াৰ ভিজিট কৰাৰ পিছত আপুনি অলপ তললৈ স্ক্ৰল ডাউন কৰিব আৰু স্ক্ৰল ডাউন কৰি গৈ থাকিলে তলত এনেকুৱাকৈ দেখিবলৈ পাব নিশ্চয় IDBI বেংক এক্সিকিউটিভ ৰিক্ৰুইটমেণ্ট 2022। ইয়াত পদ মুকলি হৈছে 1044টা এক্সিকিউটিভৰ পদ মুকলি আছে আৰু এই পদসমূহ আপোনাৰ OBCৰ কাৰণে কিমানটা আছে, SC ST সকলৰ কাৰণে কিমানটা আছে, PWD কেণ্ডিডেটসকলৰ কাৰণে কিমানটা আছে, আনৰিজাৰ্ভ কেণ্ডিডেটসকলৰ কাৰণে কিমানটা আছে। ইয়াত এপ্লাই কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমাটো কিমান হ'ব লাগিব, আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান থাকিব লাগিব, এই সকলোবোৰ আজিৰ এই ভিডিঅ'ত ডিছকাছ কৰিম। গতিকে সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। বন্ধু বান্ধৱীসকল আপোনালোকে যদি ইয়াত এপ্লাই কৰিবলৈ বিচাৰে তেন্তে আপোনালোকে অনলাইন থ্ৰুদি এপ্লাই কৰিবলৈ লাগিব আৰু ইয়াত আপোনালোকৰ 1044টা টোটেল এক্সিকিউটিভৰ পদ মুকলি হৈছে। ইয়াত কেটেগৰী ৱাইজত পদবোৰ ভগাই দিছে। ইয়াত দেখিবলৈ পাইছে আনৰিজাৰ্ভ কেণ্ডিডেটসকলৰ কাৰণে 418টা পদ মুকলি হৈছে, SC সকলৰ কাৰণে 175টা, ST সকলৰ কাৰণে 79টা, OBC কেণ্ডিডেটসকলৰ কাৰণে 268টা আৰু EWS কেণ্ডিডেটসকলৰ কাৰণে 104টা পদ মুকলি হৈছে। ইয়াত এপ্লাই কৰিবলৈ হ'লে আপুনি ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব। তাৰোপৰি ইয়াত বয়সৰ সময়সীমাটো দিছে জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে 2 এপ্ৰিল 1997ৰ পৰা 1 এপ্ৰিল 2002ৰ ভিতৰত যিখিনি ডেট অফ বাৰ্থ হয় তেওঁলোকেহে এপ্লাই কৰিবলৈ পাৰিব। তাৰোপৰি এজ ৰিলেক্সেশ্যন দিছে, চিৰিয়েল কাষ্টৰ ক্ষেত্ৰত দিছে 5 বছৰ ৰিলেক্সেশ্যন। তাৰোপৰি OBC কেণ্ডিডেটসকলৰ কাৰণে দিছে 3 বছৰ ৰিলেক্সেশ্যন আৰু PWD কেণ্ডিডেটসকলৰ কাৰণে দিছে 10 বছৰ ৰিলেক্সেশ্যন। তাৰোপৰি ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। আপোনালোকে যিকোনো গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, BA BSc BCom যিকোনো এটা ডিগ্ৰী থাকিলেহে আপোনালোকে ইয়াত এপ্লাই কৰিবলৈ পাৰিব। তাৰোপৰি কম্পিউটাৰৰ ওপৰত নলেজ থকাটো বাধ্যতামূলক। ডিগ্ৰী নাইবা ডিপ্ল'মা নাইবা চাৰ্টিফিকেট থাকিব লাগিব কম্পিউটাৰৰ ওপৰত, তেতিয়াহে আপোনালোকে ইয়াত এপ্লাই কৰিবলৈ পাৰিব। আৰু ইয়াত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এটা ফিজ পে'মেণ্ট কৰিব লাগিব। OBC কেণ্ডিডেটসকলে 1000 টকা পে'মেণ্ট কৰিব লাগিব, লগতে জেনেৰেল কেণ্ডিডেটসকলে 1000 টকা পে'মেণ্ট কৰিব লাগিব। তাৰোপৰি SC ST PWD কেণ্ডিডেটসকলে 200 টকা এটা পে' কৰিব লাগিব। আৰু এই টকাটো পে' কৰিবলৈ হ'লে আপোনালোকে নেট বেংকিং বা ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড বা UPI থ্ৰুদি আপোনালোকে পে' কৰিবলৈ পাৰিব। আৰু ইয়াৰ এপ্লাই আপোনালোকৰ আৰম্ভ হৈছে 3 জুনৰ পৰা ইয়াৰ এপ্লাই চলি আছে আৰু ইয়াৰ লাষ্ট ডেট ৰাখিছে 17 জুনলৈকে ইয়াৰ এপ্লাই চলি থাকিব। গতিকে যিসকল বন্ধু বান্ধৱীয়ে বেংকত কাম কৰাৰ মন তেওঁলোকৰ কাৰণে এইটো সোণালী সুযোগ, তেওঁলোকে এপ্লাই কৰি ল'ব। আৰু ইয়াত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে তলত দেখিবলৈ পাইছে অনলাইন এপ্লিকেশ্যন, ইয়াত ক্লিক ইয়াৰ কৰি আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। আৰু ইয়াৰ এডভাৰটাইজমেণ্টখন যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে এই তলৰ অপশ্যনটোত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ মাজত মই ভিডিঅ'ত ইমানখিনিয়ে আগবঢ়ালোঁ। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেন্তে লাইক কৰিব, বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব আৰু আগন্তুক যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ যদি পাই থাকিব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।